প্ৰণাম গাইছ আমাৰ নতুন ভিডিঅ'ত আপোনালোকক স্বাগতম জনাইছোঁ। আজি মানে আমাৰ কাষতে থকা ৰাসখনত আমি যাই আছোঁ। তো আপোনালোকক কি দেখাব বাৰু চেষ্টা কৰোঁ। তো দেখাইছোঁ গাইছ, যাই কিনে লগ পাইছোঁ। তো গাইছ আমি এই ৰাসৰ কাষতে পাইছোঁ। মানে আমাৰ ভাস্কৰ কলিতাৰ বায়েকটো সোমাই বোলে গাইছ। গাঁঠি লাগিছে গাইছ, কোনোবা নাম লৈছে আপি চিপি। আৰে হাতৰ তাত যাই গাইছ। চাহ তাহ পুরো খাই পুরো ওলাইলো আৰু গাইছ। আমাৰ ইয়াতে কি বুলি কয় শান্তৰণী নাশ বুলি কয়। তো চাই থাকক গাইছ। গাইছে এইখন আহিছে তৰণী ৰাস মহোৎসৱ। এইটো হৈছে মেইন গেট। আমি ইয়াত মানে প্ৰতিমাকেইটা চাই আপোনালোককো দেখাইছোঁ আমি প্ৰতিমাকেইটাক। যা এই বেটাৰী কেইখনৰ গাইছ বহুত উৎপতহে। যুৱ সমাজৰ জনপ্ৰিয় কণ্ঠশিল্পী ব্যক্তিত্বৰ সহযোগিতা সহযোগিতা কৰিবলৈ আমাৰ কেমেৰা ইমান লাইট দেখছে না বৃন্দাবন এই পিছত এই গোফাটো সোমাই যাব লাগিব যেন ভাল লাগছে গোফাটো। গাইজ সেৱাটো কৰি চবে সেৱাটো কৰিছে, সেৱাটো কৰি পেলাই লগ পাইছোঁ ৰ'ব আপোনালোক। আৰু তাৰ চলি লগ পাইছোঁ আমাৰে মানুহ আমি যাই আছোঁ মীনা বজাৰ চাবা। এতিয়া মীনা বজাৰ চাওঁ মানুহ কিন্তু ধেৰ হৈছে দেই। আপোনাৰ পৰা গ'ল থকা পৰা উল্টা হাত দিব তাতে চাওকচোন মানুহ চাওক বাপৰে বাপ। ইমান মানুহ হ'লেও মানে ৰাস্তা ভালকৈ গাইছ, অলপ কম মানুহ হ'লে ভাল লাগে। আপোনালোকৰ তাতে মীনা বজাৰত যাই লগ পাইছোঁ দিয়ক গাইছ। মেলা জাগা খান এতিয়া মীনা বজাৰ হৈছে আপোনালোকে আহিবা আৰু চাবা। তৰণীক ধুনীয়া কিন্তু ধুনীয়া মানুহ হয়। কিন্তু গাড়ী এটা কথা কিন্তু মানিব লাগিব, আপিটো আছে দে কিছু আমাক আৰু কোনে চাব। কলে কলে আপা কেইটা বগা বগা আপি নিছি হেভি দুখ গাইছ।
মানে ছাবস্ক্ৰাইবাৰ এটা লগ পালোঁ ভাল লাগে দে এনেকৈ মাত দিলি কথা আলোঁ ভাল লাগে কিবা এটা গাইছে ভাল লাগছে মনটো ভাল লাগছে সেইকাৰণে তো আপোনালোকে চাব খাবা লাগে দেই মই এখন খাওঁ দে গাইছ সৰু চাই ইমান নৰম বাপৰে ৰাষ্ট্ৰীয় বাণিজ্য মেলা এত মানুহ গাড়ীলা সৰুতে বহুত খেললো নাখলো আহক এটা অলপ কাপোৰ চাপোৰ চাই ল'ম এৰি যাম খাওঁ মাইনা তুমি খাওঁ ও মে বাবু পালন কৰিবলৈ অনুৰোধ জনাইছো গাইছ এইবিলাক কিবা খাই খৈ দিওঁ ৰোল খাবা ক্ৰিয়া কৰিব নোৱাৰে দিয়া, দিয়া। তাৰ বাবে আমাৰ স্বেচ্ছাসেৱক বন্ধুসকলক খাই ল'ব খাই পেলাই লগ পাই আছোঁ হা ৰোল খা আপোনালোকে চাব পাৰে এটা মানুহ চানুহ ইমান নাই টিকেট কাটি লৈছে যিটো জিমেইল চকলেটত এইটো উঠিম গাইছ উঠি দিলোঁ কেলে ভয় লাগছি এই চকরি যাক চকরি একটা আমার তারে পিয়া একটা রিনা দে গাইস নজর রাখ चॉकलेट रखी बापरे यार की भोय आता हे अंदर बघितलं নাই দেই हो बापा मग मुद्दा बोले फिर गाइस नाही मुद्दा नाही इमान भोय करे यार गाइस তো গাইস আমি রাখসাই সাই খরালো দেখা হল গেল তো ভিডিওটো এতিয়া শেষ কৰিলো যদি ভিডিওটো চাই যদি ভাল লাগে তে লাইক কমেন্ট শেয়াৰ লগতে সাবস্ক্ৰাইব তো কৰিবলৈ নাপাৰিবা ধন্যবাদ।